আজি আমাৰ আন্নামাৰী অঞ্চল তথা বৃহত্তৰ বিলাসীপাৰা সমষ্টিকেই সামৰি লৈ আজি এইচএন ছেমিনাৰী এইচএস স্কুলত যোৱা 14 তাৰিখত যি টেনেল চাৰ্চ এটা এক্সাম লৈছিলে সেয়াৰ আজি বঁটা বিতৰণী সভা আছিল আৰু সেই বঁটা বিতৰণী সভাত আমি সংগ্ৰামী এজন ছাত্ৰ হিচাপে আহি আমাৰ নিতেও খুবেই ভাল লাগিল। কাৰণ যোৱাকালি আমাক জনাইছিলে কৰ্তৃপক্ষই, আজি আমি আহিছিলোঁ ইয়াত অতিথি হিচাপে। আমি অসম সংখ্যালঘু আৰু মছলাপাৰা আঞ্চলিক আমচুৱে সদায় শিক্ষাৰ লগত বা যিসকল অন্যায়ৰ বিৰুদ্ধে বা যিসকল আমাৰ আছে ন্যায়ৰ পক্ষত বা শিক্ষাৰ দিশত আগবাঢ়ি যাব লাগে, সেই যদিও আমি আগবাঢ়ি যাওঁ, কিন্তু আজি বিশেষকৈ আমি ধন্যবাদ দিব লাগিব যে ছিদ্দিক টেৰিটৰিয়েল যি এটা টেনেল চাৰ্চ আছিলে তেখেতসকলৰ যি পদক্ষেপ এয়া আমি ধন্যবাদৰ পাত্ৰ হিচাপে গ্ৰহণ কৰিছোঁ আৰু তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত যদি তেখেতসকলে এনেধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰে, নিশ্চয়কৈ আমি বিলাসীপাৰা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ বা আৰু বিভিন্ন আমাৰ সংগঠনৰ বিষয়ববীয়াক লগত লৈ বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াম বুলি আপোনালোকৰ মাজত আমি প্ৰতিশ্ৰুতিবদ্ধ। যোৱা 14 তাৰিখত ছিদ্দিক টিউটৰিয়েল টেনেল চাৰ্চ এক্সাম পাতিছিল। তাৰে আজি ফলাফল ঘোষণা অনুষ্ঠানত আহি উপস্থিত হোৱাত মই নথৈ আনন্দিত হৈছোঁ আৰু তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই ৰিজাল্ট অনুষ্ঠানত মুখ্য অতিথি হিচাপে আঠানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত আছিল। তেখেতৰ দ্বাৰাই আমাৰ প্ৰাইজ মানি আৰু মানপত্ৰ বিতৰণ কৰা হ'ল। আজি বিভিন্ন স্কুলৰ পৰা আহি অভিভাৱক ছাত্ৰ ছাত্ৰীসকল ইয়াত উপস্থিত হোৱাত তেখেতসকললৈ বিভিন্ন শিক্ষামূলক বক্তব্য আমাৰ শংকৰাজান আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় ইয়াত উপস্থিত আছিল, তেখেতে বিশদভাৱে জনায়। আৰু মোক ইয়াত সভাপতি হিচাপে মোক দায়িত্ব দিয়াত আজিৰ সভাখন সুকলমে পাৰ হৈ যোৱাত আৰু মই এই চেগতে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমাৰ চৰাঞ্চলত এই এটা ছিদ্দিক টিউটৰিয়েল টেনেলছ কোচিং চেণ্টাৰটো পাতি আমাৰ চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে বিভিন্ন প্ৰতিযোগিতামূলক কৃতকাৰ্য হ'ব বুলি মই আশা ৰাখিছোঁ। এই টেনেল চাৰ্চ এক্সাম যাতে প্ৰতি বছৰে পাতিবলৈ তেখেতসকলক অনুৰোধ জনায় আৰু আমাৰ এই চৰাঞ্চলত ভৱিষ্যতত শিক্ষাৰ ক্ষেত্ৰত বিশেষ উপকাৰ হ'ব বুলি মই আশাবাদী।